আজিতো বিয়া পতা এবছৰ হৈ গ'ল। কেনেকুৱা লাগিছে এনেই তোমাৰ অনুভৱ কোৱা? ভাল লাগিছে। তোমাৰ ভাল লাগিছে নাই? লাগিছে। লাগিছে। এনেই কোৱা কেনেকুৱা লাগিছে অনুভৱটো কৈ দিয়া এবাৰ। ভাল লাগিছে। এবছৰ দুইটাই ইমান ভালকে থাকিলোঁ। গোটেই জীৱন এনেকে ভালকেই থাকিম। দুইটাই হাঁহি ধেমালিও কৰিম, খঙো কৰিম, অভিমানো কৰিম আৰু আকৌ তোমাৰ লগতে থাকিম। কাজিয়া নকৰা? কাজিয়া কৰিমতো নকওঁ। কাজিয়া দিনে ৰাতি কাজিয়া কৰিম, আকৌ ভালো হ'ম। যোৱা বছৰ তোমাৰ আজিৰ দিনটো কেনেকুৱা লাগিছিল কোৱা? আজিৰ দিনটো মই এইটো টাইমত আৰু তোমালোক আহিবা নে নাহিবা অকল ফোন কৰি আছো। তাৰপৰা ক'ৰ পাবাহি, ক'ৰ পাইছাহি সেইটো ফোন কৰি আছো। আমাৰ আকৌ ছোৱালীখনে কৈ আছে ভিনদেউহেঁত ক'ৰ পাইছেহি, সুধ ফোন কৰি সুধ। তেতিয়াহে আকৌ তেহেঁতি আগচিব পাৰিব, আগচি পেলাই পইচা ল'ব পাৰিব। সেইটো কাৰণে মোক সুধিবলৈ কৈ আছে। ময়ো আৰু ফোন মাৰিয়ে আছো তোমালৈ। ৰ'বা গৈছো সেই তেনেকে তুমি কৈ আছা। তেনেকে কওঁতে 11:30মান বাজি গ'ল চাগে। তেনেকুৱা আৰু তোমালোক গ'লে আমাৰ ঘৰৰ ডিষ্টেঞ্চ কিমান আছিলে? 4.5 কিলোমিটাৰ। আমি ক'ত তোমালোকে 10 কিলোমিটাৰ 12 কিলোমিটাৰ 20 কিলোমিটাৰ মান হ'ব। সিমান দূৰেদি ঘূৰি গৈছা আৰু তেনেকুৱা। বাকী কিবা এটা কৈ দিয়া আৰু কিবা এটা কোৱা। হেপী এনিভাৰ্চাৰী। থেংক ইউ, চেম টু ইউ। থেংক ইউ।